নমস্কাৰ আজি এটা ক্লাছ 10 গণিত লৈ আহিছো ত্ৰিভুজ পাঠৰ হয় প্ৰশ্নটো তে অনুশীলনী 6.5 ৰ 7 নম্বৰ প্ৰশ্নটো অলপ ইম্পৰ্টেন্ট হয় তে ভালকে চাই লবা তে প্ৰশ্নটো কৈছে প্ৰমাণ কৰা যে এটা ৰম্বাজৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান তে ইয়াতে এটা ৰম্বাজৰ কথা কৈছে তে ৰম্বাজটো আমি প্ৰথমতে আঁকি লওঁ এইটো হৈ আছে আমাৰ ৰম্বাজ তে আমি এটা নাম দি দিওঁ A B C D ৰম্বাজৰ বাহুবিলাকৰ বৰ্গৰ যোগফল মানে প্ৰমাণটো কি কৰিব দিছে বাহুবিলাকৰ বৰ্গ কৰি তাক যদি আমি কি কৰো যোগ কৰো মানে AB স্কয়াৰ প্লাস BC স্কয়াৰ প্লাস CD স্কয়াৰ প্লাস AD স্কয়াৰ যদি কৰো তেনেহলে তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান মানে ইয়াৰে যেতিয়া আমি কৰ্ণ টানিম AC আৰু BD আমাৰ ইয়াৰ মানটো কি হ'ব AC স্কয়াৰ প্লাস কি হৈ যাব আমাৰ BD স্কয়াৰ কৰ্ণ দুডালৰ যোগফলৰ লগত সমান হ'ব এইটো আমাৰ প্ৰমাণ কৰিব দিছে তে তোমালোকে বিশেষ সূত্ৰ আৰু প্ৰমাণ কৰিব লাগে যে কথা হাৰিটো লিখি লবা তে বিশেষ সূত্ৰত একো নাই ইয়াতে কবা যে ABCD এটা ৰম্বাস আৰু তাৰ কৰ্ণ AC আৰু BD এ পৰস্পৰে O বিন্দুত কি কৰিছে ছেদ কৰিছে O বিন্দুটো দি লম ছেদ কৰা বিন্দুটো তে এইটো হৈ যাব বিশেষ সূত্ৰ আৰু প্ৰমাণ কৰিব লাগে যে ইয়াতে তো বুজাই দিলো এইটো আমাক কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব এইটো লিখি লবা তে মই ইয়াতে আজি খালি প্ৰমাণটো কৰি দিম তে প্ৰমাণটো কৰাৰ কাৰণে কি কৰিব লাগিব ফাৰ্স্ট আমি ৰম্বাজৰ যে ধৰ্ম আছে ধৰ্মখিনি মনত পেলাব লাগিব ৰম্বাজৰ ধৰ্মটো কি আছিল ৰম্বাজৰ ধৰ্মটো আছিল যে আটাইকেইটা বাহুৱে তাৰ কি হৈ যাব সমান গোটেইকেইটা ধৰ্ম নালাগে যোন দুটা লাগে মই সেই দুটাৰ কথাটো আহিম কৈ দিম তোমালোকক তে ৰম্বাজৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কি হয় আমাৰ সমান হয় মানে AB ৰ মান BC ৰ মান CD ৰ মান আৰু AD ৰ মানটো সমান দুই নম্বৰটো কি আছিল যে ৰম্বাজৰ কৰ্ণ দুডালে পৰস্পৰে লম্ব সমদ্বিখণ্ডিত হয় মানে লম্ব এই মানবিলাক কিমান ডিগ্ৰী হৈ যাব আমাৰ 90 ডিগ্ৰী হৈ যাব লম্ব আৰু সমদ্বিখণ্ড ইয়াৰ মানটো ইয়াৰ লগত সমান ইয়াৰ মানটো ইয়াৰ লগত সমান তে এই কথাটো আমাৰ এই দুটা আমাৰ কি লাগিব ইয়াৰ ধৰ্মটো লাগিব তে ইয়াতে আমি কথাটো লিখি লম যেহেতু ৰম্বাজৰ আটাইকেইটা বাহুৰ দৈৰ্ঘ্য সমান এতেকে AB equal to BC equal to CD equal to AD এটো এক নম্বৰ হিচাপে থৈ আহিম মানে পিছত ব্যৱহাৰ কৰিব লাগিব আকৌ ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰে পৰস্পৰক লম্ব সমদ্বিখণ্ডিত কৰে তে আমাৰ ইয়াতে এংগেল AOB equal to এংগেল BOC equal to এংগেল COD equal to এংগেল AOD equal to কিমান ডিগ্ৰী হৈ যাব আমাৰ 90 ডিগ্ৰী মানে এই কোণবিলাক কিমান ডিগ্ৰী হৈ যাব 90 ডিগ্ৰী হৈ যাব আৰু এটা কথা আহিব কি পৰস্পৰে পৰস্পৰক লম্ব সমদ্বিখণ্ডিত কৰে মানে AO ৰ মানটো CO ৰ লগত কি হৈ যাব আমাৰ সমান হৈ যাব AO ইকুৱেল টু কি হৈ যাব আমাৰ CO আৰু AO আৰু CO যদি সমান হয় তেনেহলে ইয়াতে হাফ অফ কি ক'ব পাৰো প্ৰত্যেকটো মান হাফ অফ কি কৈ দিব পাৰো আমি AC বুলি ক'ব পাৰো তেনেকৈ আমি BO ইকুৱেল টু কি হৈ যাব আমাৰ DO এই মানটো আমাৰ কি হৈ যাব সমান হৈ যাব কিন্তু এটো হাফ অফ কি দিব কি ক'ব পাৰো ইয়াতে আমি BD হাফ অফ কি হৈ যাব আমাৰ BD হৈ যাব এটো হৈ যাব আমাৰ 2 নম্বৰ এটো হৈ যাব আমাৰ 3 নম্বৰ আৰু ইয়াক আমি সমীকৰণ দিয়া নাই কাৰণ এইটো আমি কিয় ক'ব লগা হল কাৰণ ইয়াতে আমি এটা সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব সেই কাৰণে তে ইয়াতে যদি আমাৰ কোণবিলাক যদি 90 ডিগ্ৰী হয় তেনেহলে আমি কি কৰিব পাৰো এই AOB এই সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো তে ইয়াতে আমি কম ত্ৰিভুজ AOB ত আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম তে ব্যৱহাৰ কৰিলে কি হ'ব কৰ্ণৰ বৰ্গ মানে 90 ডিগ্ৰী হৈ আছে এটো তাৰ বিপৰীত বাহুটো কি হ'ব আমাৰ কৰ্ণ তে কৰ্ণ হৈ যাব আমাৰ AB স্কয়াৰ ইকুৱেল টু তে বাকি দুটা বাহু কি হৈ গল AO আৰু কি হৈ গল আমাৰ BO তে AO স্কয়াৰ প্লাস কি হৈ যাব আমাৰ BO স্কয়াৰ তে AB স্কয়াৰটো ঠিকে থাকিব AB স্কয়াৰ AO স্কয়াৰৰ ঠাইত আমি কি বহাব পাৰো হাফ অফ AC কাৰণ আমি কিয় চেঞ্জ কৰিব লগা হল কাৰণ এই কাৰণে চেঞ্জ কৰিব লগা হল আমাৰ যে প্ৰমাণ কৰিব লাগিব তাতে কি আছে কৰ্ণ আছে মানে আমি কৰ্ণৰ সম্বন্ধত লিখিব লাগিব মানে টোটাল কৰ্ণ ইয়াতে AO হৈ আছে কিন্তু কৰ্ণৰ কি হৈ আছে আমাৰ আধা হৈ আছে কিন্তু আমি পুৰা কৰ্ণডালৰ সম্বন্ধত কি কৰিব লাগিব এই AO ৰ মানটো লিখিব লাগিব তে সেই কাৰণে আমি কি কৰি দিম চেঞ্জ কৰি দিম যে AO ৰ মানটো আমি কি কৰিলো হাফ অফ AC বুলি ক'ব পাৰিলো তে ইয়াতে হাফ অফ AC তাৰ কি আছে স্কয়াৰ আছে তে ইয়াতে হোল স্কয়াৰ তেনেকৈ B ৰ মানটো কি হ'ব তে B ৰ মানটো আমি ইয়াতে পাইছো হাফ অফ কি ক'ব পাৰিম আমি BD
তো ইয়াৰ নিচিনাকৈ চেঞ্জ কৰিম। তো ইয়াতে হাফ অফ কি হৈ যাব আমাৰ BD, তাৰ কি হৈ যাব ইয়াতে হোল স্কুৱেৰ। তো এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ স্কুৱেৰবিলাক কৰিব লাগিব, কিন্তু ইয়াতে ঠাই নোহোৱা হ'ল, সেইকাৰণে মই কি কৰিলোঁ প্ৰথমতে মুছি লওঁ। তো মুছি কিনে মই কি কৰিছোঁ, ইয়াতে লাষ্টৰ শাৰীটো একবাৰ লিখি লৈছোঁ। তো ইয়াতে AB স্কুৱেৰ কৰিলে কি হৈ যাব আমাৰ AB স্কুৱেৰ, এইটো ঠিকে থাকিব, ইকুৱেল টু 1ৰ স্কুৱেৰ কৰিলে ওপৰত 1 বহিব আৰু তলত 2ৰ স্কুৱেৰ কৰিলে কিমান বহিব 4। ইয়াতে হৈ যাব ACৰ স্কুৱেৰ আছে AC স্কুৱেৰ প্লাছ তেনেকৈ ইয়াৰ 1ৰ স্কুৱেৰ কৰিলে ওপৰত 1, 2ৰ স্কুৱেৰ কৰিলে তলত কি হৈ যাব আমাৰ 4 আৰু BDৰ স্কুৱেৰ কৰিলে BD স্কুৱেৰ। এইবাৰ আমি কি কৰিম, গোটেইকেইটাকে 4 কি কৰি দিম মাল্টিপ্লাই কৰি দিম। লসাগু লৈও কৰিব পাৰোঁ একে কথা, আৰু যদি 4 মাল্টিপ্লাই কৰি দিওঁ তথাপিও আমাৰ কি হ'ব একে হাৰি হৈ আহিব, কাৰণ এই তলৰ 4টো আমি কি কৰিম নোহোৱা কৰিম। নোহোৱা কৰাৰ কাৰণে ইয়াতে 4 পূৰণ কৰিলে কি হৈ যাব আমাৰ 4AB স্কুৱেৰ ইকুৱেল টু, ইয়াক 4 কৰিলে 4 কেঞ্চেল যায় 1 থাকি যাব। তো 1AC স্কুৱেৰ মানে কি লিখিব পাৰোঁ AC স্কুৱেৰ। ইয়াকো আমি 4 পূৰণ কৰিম, তো ইয়াতেও আমাৰ 1 হৈ যাব, কেৱল কি থাকি যাব ইয়াতে আমাৰ BD স্কুৱেৰ। এইবাৰ সোঁফালৰ মানটো আহিল কিন্তু বাওঁফালে আমাৰ নিমিলিল। ইয়াতে কি আছে আমাৰ 4 আমাৰ AB স্কুৱেৰ আছে, 4AB স্কুৱেৰ, কিন্তু সোঁফালৰ মানটো মিলিছে। তো আমি কি কৰিম এবাৰ 4AB স্কুৱেৰটোক আমি কি কৰিম প্লাছ হিচাপে লিখিম, মানে 4টা AB স্কুৱেৰ কি হৈছে আমাৰ প্লাছ হৈ 4AB স্কুৱেৰ হৈছে। তো এইটো আমি কি কৰি ল'ম ভাগ কৰি ল'ম, মানে AB স্কুৱেৰ প্লাছ AB স্কুৱেৰ প্লাছ AB স্কুৱেৰ প্লাছ AB স্কুৱেৰ, মানে 4টা AB স্কুৱেৰ কি হৈছে প্লাছ হৈছে, প্লাছ হৈ কিনে আমাৰ 4AB স্কুৱেৰ হৈ গৈছে। তো আমি কি কৰিছোঁ এইটো ভাগ কৰি লিখিছোঁ। আৰু সোঁফালে কি আছে আমাৰ AC স্কুৱেৰ প্লাছ BD স্কুৱেৰ, ইয়াকতো চেঞ্জ নকৰিম কাৰণ আমাৰ সোঁফালৰ মানটো মিলিছে, বাওঁফালে মিলা নাছিল, সেইকাৰণে আমি বাওঁফালৰটো কি কৰি দিছোঁ ভাগ কৰি দিছোঁ। তো AB স্কুৱেৰটো AB স্কুৱেৰে থাকক প্লাছ, এবাৰ ABৰ ঠাইত আমি কি বহাব পাৰোঁ BC বহাব পাৰোঁ, কাৰণ 1 নম্বৰ সমীকৰণত আমি প্ৰমাণ কৰিছোঁ সমান হয় বুলি। তো ইয়াতে BC বহালোঁ BC স্কুৱেৰ, আৰু ABৰ ঠাইত আমি কি বহাব পাৰোঁ আমি CD, কাৰণ ABৰ লগত CDও সমান হৈ আছে। তো ইয়াতে আমি কি বহাই দিম CD স্কুৱেৰ, আৰু পিছৰ ABৰ লগত আমি কি বহাব পাৰোঁ আমি এবাৰ AD বহাব পাৰোঁ। তো ইয়াতে কি হৈ যাব আমাৰ AD স্কুৱেৰ, কাৰণ গোটেইকেইটা বাহু যিহেতু ৰম্বাসৰ কি হয় সমান হয়, সেইকাৰণে আমি যিকোনো এটা বাহুৰ ঠাইক আমি কি কৰি দিম চেঞ্জ কৰি বেলেগ এটা বাহু বহুৱাই দিম। আৰু এইটো আমি 1 নম্বৰ সমীকৰণত কি কৰিছোঁ প্ৰমাণ কৰিছোঁৱে। আৰু সোঁফালে মানটো কি হৈ যাব আমাৰ AC স্কুৱেৰ প্লাছ কি হৈ যাব আমাৰ BD স্কুৱেৰ। তো এইটোৱে হৈ আছিল আমাৰ ইয়াৰ প্ৰমাণ। নিশ্চয় তোমালোকে বুজি পাইছা সমাধানটো, আৰু যদি বুজি পোৱা নাই তেনেহ'লে প্ৰথমৰ পৰা আৰু একবাৰ চোৱা, নিশ্চয় তোমালোকে বুজি পাবা, প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। আৰু এই ধৰণৰ যদি তোমালোকৰ কিছুমান প্ৰশ্ন আছে বুজি নোপোৱা তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা, তাৰ সমাধানটো দিয়াৰ কাৰণে মই চেষ্টা কৰিম। তো আজিলৈকে ইয়াতে এৰিছোঁ, নমস্কাৰ।